কালি আমি এডুকেশন ডিপার্টমেন্ট বহিছিলো যদি মেৰ 30 লৈকে লকডাউন চলে total loss will be 52 days. These 52 days can be managed by opening on Saturday, শনিবাৰে স্কুলত গৈ প্ৰয়োজন সাপেক্ষে ৰবিবাৰেও স্কুলত গৈ আৰু ডিক্লেয়াৰ্ড হলিডেজ বিলাক যদি আমি ওয়েভ কৰো পূজা বুলি মাত্ৰ 3 দিনত ৰাখি দিও বা ঈদ বুলি এদিনত যত দুদিন 4 দিন আছে আমি যদি কমাই দিও তেতিয়ালে মে 30 তাৰিখলৈকে আমাৰ অসুবিধা নহয় আমি 52 ডেজত আমি মেনেজ কৰিব পাৰিম বুলি আমাৰ বিশেষজ্ঞসকলে কৈছে চাৰিটা আইডিয়া দিছে যে শনিবাৰটো পুৰা ক্লাছ হ'ব হাফ টু ফুল হ'ব ডিক্লেয়াৰ্ড হলিডে বিলাক নহব আৰু গৰম বন্ধও কমিব শিক্ষকসকলে বহুতখিনি স্যাক্ৰিফাইস কৰিব লাগিব যদি মই এটা জডিত কৈছো কাৰণ স্কুল খোলা নখোলা এই প্ৰশ্নবিলাক বহুতে কৰে এটোটো প্ৰশ্ন কৰিব লাগিব কৰোনা ভাইৰাছক প্ৰশ্নবিলাকটো মন্ত্ৰী কৰি লাভ নাই এই গুটে মেট খুলিব নখুলিব উত্তৰটো দিব লাগিব কৰোনা ভাইৰাছে উত্তৰটো আমি দিব নোৱাৰিম বা বিজ্ঞানী বা ডাক্তৰে ধৰি লৈছো মই ওয়ার্স সিনাৰিও যে মে লৈকে কোনো ভ্যাকচিন ঔষধ নাহিলে 31 মে লৈকে আমি চলি থাকিলো এনেকে তেতিয়া হলেও আমি শিক্ষা বৰ্ষটো বচাব পাৰিম কিন্তু মেৰ পিছলৈকে যদি এটো চলি থাকে তেতিয়ালে গাঁৱত যিসকল শিক্ষক আছে তেওঁলোকে সোশ্যাল ডিসটেন্স মেইনটেইন কৰি 10টা লৰা ক্লাস কৰি শ্ৰেণী কৰি ৰেডিঅ'ত ক্লাস কৰি টিভিত ক্লাস কৰি হোৱাটছআপত কৰি আমি শিক্ষা বৰ্ষটো বচাবৰ কাৰণে চেষ্টা কৰিব লাগিব বাট দোজ উইল বি ভেৰি ডিফিকাল্ট সিচুৱেচন কিন্তু প্লেইন এণ্ড সিম্পল 30 মে লৈকে যদি আমাৰ এইটো ঘটনা চলি থাকে বেসিক্যালি সানডে স্যাটাৰডে এবিলাক মাইনাস কৰাৰ পিছত উই লুজ 52 ডেজ আৰু 52 ডেজ আমি মেনেজ কৰিব পাৰিম বাট তাৰ কাৰণে আমাৰ শিক্ষক সমাজে বহুত স্যাক্ৰিফাইস কৰিব লাগিব কিন্তু তেওঁলোক সাজু আছে শিক্ষকসকল উইথ দেয়াৰ তেওঁলোকৰ বহুত আত্ম উৎসৰ্গাৰ পিছত কষ্টৰ পিছত আমি মেনেজ কৰিব পাৰিম কিন্তু যদি মেৰ 30 লৈকে এটো চলি থাকে দেন ইট উইল বি ডিফিকাল্ট যদিও জুৱা কালি আমাৰ সকলোকে আমি কৈছো যে আপোনালোকে এটা কন্টিনজেন্সি প্ল্যান বনাব চেষ্টা কৰক যদি ইট ইজ গোইং বিয়ন্ড মে 30 মে 30 পিছলৈকেও যদি যায়